নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ কেনে আছে আপোনালোক আশা কৰোঁ আপোনালোক ভালে আছে আজি মই বনাবলৈ ওলাইছো কোনো ৰেচিপি নহয় আজি মই বনাবলৈ ওলাইছো বিটেৰে বনোৱা গোলাপ ফুল আৰু বিলাহীৰ বাকলিৰে বনোৱা গোলাপ ফুল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত বন্ধুসকল আপোনালোকলৈ এক অনুৰোধ থাকিল মোৰ চেনেলটো আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিক শ্বেয়াৰটাও কৰি দিব আহকচোন বন্ধুসকল চাই লওঁ মই কেনেকৈ বনাওঁ এয়া মই তিয়ঁহ এটা লৈছোঁ এনেকৈ মই কাটি লৈছোঁ তিয়ঁহৰ বাকলি আৰু তিয়ঁহৰ বাকলি মই এনেকৈ শেপত কাটি লওঁ গোলাপ ফুলৰ পাতৰ দৰে এনেকৈ শেপত কাটি লৈছোঁ চক এনেকৈ মই কাটি ল'লোঁ তাৰপিছত ইয়াত মাজত ঠাৰি এডাল বনাব লাগিব সামান্যকৈ ওপৰ ভাগ কাটি পিনে এনেকৈ বনাইছোঁ এয়া হৈ গৈছে পাতখিলা তাৰপিছত মই বিলাহীৰ বাকলিৰে গোলাপ ফুল বনাম এয়া চক বিলাহীৰ বাকলি মই এনেকৈ কাটিছোঁ আলু বাকলি গুচোৱাৰ দৰে এনেকৈ পাতলকৈ বিলাহী বাকলিও গুচাই লৈছোঁ এনেকৈ বিলাহী বাকলি গুচাই এডাল হ'ব লাগিব সম্পূৰ্ণ নহ'লে বনাবলৈ আমাৰ দিগদাৰ হ'ব বিলাহী এনেকৈ মই ৰাউণ্ড শেপত এনেকৈ মেৰিয়াই গৈ থাকিম এনেকৈ মেৰিয়াই গৈ থাকিলেই আমাৰ গোলাপ ফুলৰ শেপটো আহি যায় এই আগৰ ভাগ অকণমান মই কাটি দিছোঁ এই চব বিলাহী গোলাপ ফুল কিমান ধুনীয়া গোলাপ ফুল এপাহ হৈ গৈছে চব এয়া বিলাহীৰ গোলাপ ফুল কেনে হৈছে এয়া বিটেৰে গোলাপ ফুল কেনেকৈ বনায় মই আপোনালোকক দেখুৱাম এয়া মই বিটৰ বাকলি গুচাই লৈছোঁ বাকলিখিনি চাফা কৰি ল'লোঁ বিলাহীৰ বাকলিৰ দৰে নহয় বিলাহীৰ বাকলি যেনেকৈ মই গোলাপ ফুল বনালোঁ এইবিধ আকৌ বেলেগকৈ বনাব লাগিব এনেকৈ মই চাফা কৰি ল'লোঁ তাৰপিছত এনেকৈ এডোখৰকৈ এনেকৈ পাহি কাটিব লাগিব আৰু পাহি যেনেকৈ আমাৰ গোলাপ ফুলৰ পাহি যেনেকৈ থাকে আনইভেন্ট কোনো শ্বেপ নোহোৱা তেনেকৈ পাহি খালি পাতলকৈ আপোনালোকে এনেকৈ পাহি কাটিব লাগিব আৰু বিটটো এটা শ্বেপ দি থাকিব লাগিব কাটাৰ লগে লগে আপোনালোকে চক মই কেনেকৈ বিটৰ পাহি কাটিছোঁ আৰু কেনেকৈ বিটটোৰ শ্বেপ এটা দিছোঁ আৰু সেনেকৈ মই বিটৰ শ্বেপৰ মতে গোলাপ ফুল বনাই যাম আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাইছোঁ এই চক মই এনেকৈ শ্বেপ এটাত বনাই লৈছোঁ বিটটো কাটি লৈছোঁ চক কেনেকৈ মই কাটিছোঁ এতিয়া এনেকৈ ৰাউণ্ডকৈ বিটৰ এনেকৈ ৰাউণ্ডকৈ কাটিব লাগিব মই অকণমান চোকা কটাৰীখন লৈছোঁ এনেকৈ এয়া চক এনেকৈ কাটি পিনে পাহি খিলা ভৰাব পৰাকৈ এনেকৈ কাটিব লাগিব এনেকৈ ৰাউণ্ডকৈ কাটি গৈ থাকিম এই গোলাপ ফুলপাহ অকল প্ৰেক্টিছৰ ওপৰতে কথা আপোনালোকে যিমান প্ৰেক্টিছ কৰিব সিমানে আপোনালোক নিপুণ হৈ যাব বনাবলৈ এই ফুলপাহ এনেকৈ ৰাউণ্ডকৈ কাটি থাকিব লাগিব যাতে খাপবোৰত ফুলৰ পাহিবোৰ আমি সুমুৱাব পাৰোঁ এয়া এনেকৈ পাহি এখিলা কাটি থোৱা পাহি এখিলা এনেকৈ ভৰাই লৈছোঁ একেবাৰে তলৰ ভাগত মই অকণমান দীঘলীয়া পাখিবোৰ ভৰাইছোঁ তাৰ পাছত ওপৰলৈ সৰু পাহিবোৰ এনেকৈ সুমুৱাই গুজি দিব লাগিব আমাৰ খাপবোৰত মই তলটো কাটিবলৈ পাহৰিলোঁ তলটো এনেকৈ কাটি লৈছোঁ যাতে ৰাখিবলৈ সুবিধা হয় তাৰপিছত এনেকৈ পাহিৰ কিছুমান শ্বেপত কাটি লৈছোঁ সৰুকৈ আপোনালোকে গোলাপ ফুল কেনেকুৱা থাকে তেনেকৈ শ্বেপত কাটি ল'ব লাগিব এনেকৈ যিমানটো পাৰে
আপোনালোকে গোলাপ ফুলৰ পাহি গুজি দিব, জেগা একেবাৰে নথব। যিমান আপোনালোকে পাহি ডাঠ কৰি দিব গুজি গুজি, সিমানেই দেখিবলৈ ধুনীয়া হ'ব গোলাপ ফুলপাহ। আপোনালোকে বনাই চাব বন্ধুসকল ঘৰত। আপোনালোকে এবাৰত নহ'লেও দুবাৰ তিনিবাৰ বনালে আপোনালোকৰ হাতখন আহি যাব। আপোনালোকে যদি এনেকৈ গেষ্টৰ আগত যদি উলিয়াই দিয়ে ফুল এপাহ বিটেৰে বনোৱা, আপোনাক গেষ্টে মাষ্টাৰ চেফ বুলিকে টাইটেল দি দিব। এয়া মোৰ গোলাপ ফুলপাহ ৰেডি। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।